নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ক'বলৈ ওলাইছো অসম আন্দোলনৰ বিষয়ে। কিন্তু এটা কথা আগতীয়াকৈ কৈ দিওঁ, যিহেতু অসম আন্দোলনৰ লগত আমি প্ৰত্যক্ষভাৱে জড়িত নহয় আৰু অসম আন্দোলনৰ বিষয়ে প্ৰত্যক্ষ অভিজ্ঞতাও নাই, গতিকে কিতাপে পত্ৰে বাতৰি কাকত আলোচনী ইত্যাদিত আমি যিমানখিনি পঢ়ি মেলি পাইছো তাৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো বনাইছো। আৰু যিহেতু ভিডিঅ' এটাত গোটেই কথাখিনি কৈ দিয়াটো সম্ভৱ নহয়, গতিকে আপোনালোকে যদি ইয়াৰ বিষয়ে আৰু বিশদভাৱে জানিব খোজে তেতিয়াহ'লে কেইখনমান কিতাপ পঢ়িব পাৰে। এখন কিতাপ মই ক'ব পাৰোঁ, এখন মই নিজেও পঢ়িছো, অসম আন্দোলন পটভূমি ইতিহাস আৰু বৰ্তমান, এখন মনোজ কুমাৰ নাথে লিখা কিতাপ হয়, এখন পঢ়িব পাৰে, খুব ভাল কিতাপ। আৰু এখন কিতাপ আছে, সেইখন হ'ল অসম আন্দোলনৰ অসম্পূৰ্ণ ইতিহাস, যিখন অঞ্জন শৰ্মাই লিখিছে। কিন্তু কিতাপখন বহুত যথেষ্ট ডাঙৰ, 1000 পেজমান হ'ব, গতিকে পঢ়িবলৈ অলপ দিগদাৰ হ'ব। এইখন কিতাপে আপোনালোকে জেনেৰেলি প্ৰিফাৰ কৰিব। আৰু তাৰোপৰি আপোনালোকে এই কিতাপখন পঢ়িব পাৰে, এখন মৃণাল তালুকদাৰ আৰু কিশোৰ কুমাৰ কলিতাই লিখা। যদিও এখন ইতিহাসৰ বহুতখিনি কথাই সামৰি লৈছে, তথাপিও তাত এটা চেপ্টাৰ আছে অসম আন্দোলনৰ বিষয়ে, খুব ধুনীয়াকৈ তাত ডিটেইলছ দিয়া আছে। তো এতিয়া আহক মূল কথালৈ। অসম আন্দোলন আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিলে 1979 চনৰ 8 জুন তাৰিখৰ পৰা। প্ৰথম অৱস্থাত কিন্তু বিদেশী শব্দটোৰ পৰিৱৰ্তে বহিৰাগত শব্দটোহে ব্যৱহাৰ কৰা হৈছিলে। কিয় জানেনে? প্ৰথম অৱস্থাত অসম আন্দোলনটো কেৱল মাত্ৰ বিদেশী বাংলাদেশীৰ বিৰুদ্ধে নাছিলে, ই আছিলে বিদেশীৰ লগতে অসমৰ বহিৰাজ্যবিলাক, মানে ধৰক বিহাৰী, বঙালী হওক, নেপালী হওক, নেপালখনটো বা বেলেগ দেশ, সেই তেনেকৈ বেলেগ বেলেগ ৰাজ্যৰ পৰা অহা মাৰোৱাৰী মানুহবিলাক, সেইবিলাকৰ বিৰুদ্ধেও অসম আন্দোলন প্ৰথম অৱস্থাত হৈছিলে। কিন্তু যিহেতু ভাৰতৰ নাগৰিক ভাৰতৰ যিকোনো ৰাজ্যত যাব পাৰে, তাত স্থায়ীভাৱে বসতিও কৰিব পাৰে, গতিকে অসম আন্দোলনত যে এই বহিৰাগত শব্দটো ব্যৱহাৰ কৰিলে এইটো বৰ সঠিক নহ'ল। গতিকে 1979 চনৰ 21 ডিচেম্বৰত আছুৰ যিটো বিবৃতি প্ৰকাশ পাইছিলে, সেই বিবৃতিটোত কিন্তু বহিৰাগত শব্দটোৰ সলনি বিদেশী শব্দটো ব্যৱহাৰ কৰিলে আকৌ। এতিয়া চাব, অসমলৈ বিভিন্ন সময়ত বেলেগ বেলেগ ৰাজ্যৰ পৰা বা বেলেগ বেলেগ দেশৰ পৰা মানুহ সোমাই আছে, সেইবোৰ ইতিহাস বাৰু নকওঁ, কিন্তু এটা কথা ক'ব লাগিব যে সেই মানুহবিলাকে আমাৰ অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত এটা বিৰূপ প্ৰভাৱ পেলাই আছে। আটাইতকৈ বেয়া প্ৰভাৱ পেলাইছে বঙলা ভাষাটোৱে বা বঙলা ভাষী মানুহবিলাকে। ভাৰতৰ স্বাধীনতাৰ সময়ৰ পৰা পূৰ্ববংগ বা বাংলাদেশৰ পৰা বাংলাভাষী মানুহবিলাক অসমত সোমাই আছে। তাৰ প্ৰধান কাৰণবিলাক আপোনালোকে চাব, তাৰ প্ৰধান কাৰণবিলাক হ'ল তাত মাটিৰ অভাৱ, জনসংখ্যা বৃদ্ধি আৰু তাৰোপৰি তাত লেতেৰা জমিদাৰী প্ৰথা, যাৰ কাৰণে কৃষকসকলে তাত বহুত বেছি অসুবিধাৰ সন্মুখীন হয়। আৰু যিহেতু অসমত খুব সহজে মাটি পোৱা যায়, অসমৰ জনসংখ্যা ইমান বেছি নহয়, গতিকে তেওঁলোকে অসমত আহে মাটিৰ লোভত। তাৰপিছত কি হ'ল, সেই মানুহখিনি আহি অসমত নিগাজিকৈ বাস কৰিবলৈ ল'লে। কিন্তু অসমত মানুহ কম আছিলে যদিও মানুহৰ মাজত মাটি বহুত আছিলে, তথাপিও কিন্তু বাহিৰৰ পৰা ইমান বেছি মানুহ অহাৰ লগে লগে অসমৰ থলুৱা জনগোষ্ঠীবিলাকৰ মাজতো মাটিৰ টনাটনি আৰম্ভ হৈ গ'ল। গতিকে বাংলাদেশৰ পৰা আহি যিখিনি মানুহ অসমত বসতি কৰিবলৈ ল'লেহি, সেই মানুহখিনিক বাহিৰলৈ খেদি পঠিওৱাটো বা বহিষ্কাৰ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিলে। সেইকাৰণেতো অসম আন্দোলনত অসমৰ একদম গাঁৱৰ মানুহলৈকে, নজনা নুশুনা মানুহলৈকে, নপঢ়া নুশুনা মানুহলৈকে আন্দোলনত জঁপিয়াই পৰিছিলে। তাৰ প্ৰধান কাৰণ কিন্তু মাটিৰ নাটনি। আমাৰ মানুহবিলাকে ভাবি লৈছিলে যে অসম আন্দোলনৰ ফলত এনেকুৱা এটা সংবিধান ওলাব, যাৰ জৰিয়তে সেই বিদেশী মানুহখিনিক বাহিৰলৈ উলিয়াই পঠিয়াব আৰু তেওঁলোকৰ হেৰুৱা মাটিখিনি পুনৰ ঘূৰাই পাব। এতিয়া আহক অসম আন্দোলনৰ তাৎক্ষণিক কাৰণটো কি আছিলে। চাওক, 1979 চনৰ 28 মাৰ্চৰ দিনা মঙলদৈ সমষ্টিৰ যিজন সাংসদ আছিলে হীৰালাল পাটোৱাৰী, তেওঁৰ মৃত্যু হ'ল। তাৰ পাছতে লগে লগে যিহেতু উপ নিৰ্বাচন পাতিব লগা হ'ল, সেই উপ নিৰ্বাচনত যিখন ভোটাৰ তালিকা আছিলে, তাত দেখা গ'ল যে হাজাৰ হাজাৰ বিদেশী মানুহৰ নামো সোমালে। তেতিয়া বহুখিনি মানুহে অভিযোগ তুলি সেই ভোটাৰ তালিকাখন সংশোধন কৰিবলৈ দাবী জনালে। আৰু এই দাবীৰ ফলতে সেই ভোটাৰ তালিকাখনৰ পৰা 45,000 মানুহৰ নাম কটা গ'ল। এজন দুজন নহয়, 45,000 বিদেশীৰ নাম সেইখন ভোটাৰ তালিকাৰ পৰা কাটিব লগা হ'ল। গতিকে ভাবক কিমানখিনি বিদেশী মানুহৰ নাম কেনেকৈ সোমাবলৈ পালে সেইখন ভোটাৰ তালিকাত। কিন্তু যদিও সেই 45,000 মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিলে, অৰ্থাৎ সেইখিনি বিদেশী মানুহ বুলি চিনাক্ত হ'ল, তথাপিও সেই মানুহখিনিক কিন্তু বহিষ্কাৰ কৰিবলৈ বা সিহঁতৰ নিজৰ দেশলৈ ঘূৰাই পঠিয়াবলৈ একো ব্যৱস্থা হাতত লোৱা নহ'ল বিশেষ। গতিকে তাৰ ফলতে আৰম্ভ হ'ল বিদেশী বহিষ্কাৰ আন্দোলন। আৰু এই আন্দোলনৰ নেতৃত্ব বহন কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। এই আন্দোলনৰ ফলত অসমৰ মানুহে কিমান কি যন্ত্ৰণা ভোগ কৰিব লগা হ'ল সেইখিনি আপোনালোকে নিশ্চয় জানে বা শুনিছে। ৰাষ্ট্ৰপতি শাসন পৰ্যন্ত হ'ব লগা হ'ল অসমত। সেনাবাহিনীক বিশেষ ক্ষমতা দি দিয়াৰ কাৰণে কিমান যে মানুহক মাৰিলে আৰু কিমান যে জীয়ৰী বোৱাৰী অসমৰ ধৰ্ষিতা হ'ল তাৰ কোনো হিচাপ নাই। অসমৰ 855জন মানুহ শ্বহীদ হ'ল তাত। তাৰে প্ৰথম শ্বহীদ আছিলে খৰ্গেশ্বৰ তালুকদাৰ। এই খৰ্গেশ্বৰ তালুকদাৰক গুলীয়াই হত্যা কৰিছিলে বৰপেটাত DIG KPS গিলে। আপোনালোকে KPS গিলৰ নাম নিশ্চয় শুনিছে, সেইজন হ'ল অসম আন্দোলনৰ আটাইতকৈ ভয়ানক খলনায়ক। বাৰু এতিয়া আহক, অসম আন্দোলনৰ আন্দোলনকাৰীসকলৰ ওপৰত যে ইমান বৰ্বৰ অত্যাচাৰ চলাব লগা হৈছিলে তাৰ প্ৰধান কাৰণ কি বাৰু? আন্দোলনকাৰীসকল সঁচাই অহিংস আৰু নিৰীহ আছিল নে? চাওক, আছুৱে যেতিয়া আন্দোলনটো আৰম্ভ কৰিছিলে তেতিয়া সকলো মানুহকে অহিংস হৈ আন্দোলন কৰিবলৈ আছুৱে আহ্বান জনাইছিলে। গতিকে আছুৰ এই আহ্বানক সঁহাৰি জনাই বিভিন্ন দল সংগঠন আগবাঢ়ি আহিছিলে আন্দোলন কৰিবলৈ। আৰু এই গোটেই সংগঠনখিনি মিলি এটা উমৈহতীয়া সংগঠন বনাইছিলে, সেইটো হ'ল সদৌ অসম গণ সংগ্ৰাম পৰিষদ। অসম আন্দোলনৰ গুৰি বঠা ধৰা দুইটা সংগঠনৰ নাম নিশ্চয় আপোনালোকে জানে, এটা হ'ল আছু আৰু এটা হ'ল সদৌ অসম গণ সংগ্ৰাম পৰিষদ।
এই দুয়োটা সংগঠনে মিলি প্ৰথম অৱস্থাত খুব অহিংসভাৱে আন্দোলনটো চলাই গৈ আছে কিন্তু কংগ্ৰেছ চৰকাৰৰ তৰফৰ পৰা যেতিয়া বিদেশী বহিষ্কাৰৰ কোনো লক্ষণ দেখা নগ'ল আৰু আন্দোলনকাৰীসকলক যেতিয়া কঠোৰ হাতেৰে দমন কৰিবলৈ ব্যৱস্থা ল'লে তেতিয়া কিন্তু আন্দোলনকাৰীসকল লাহে লাহে অহিংসাৰ পৰা হিংসাৰ ফাললৈ ঢাল খাবলৈ আৰম্ভ কৰিলে লাহে লাহে সকলোৱে এটা কথা বুজি পালে যে ভোট বেংকৰ বাবে চৰকাৰে সেই বিদেশীসকলক বহিষ্কাৰ নকৰে বা কৰিলেও এই বিদেশী বহিষ্কাৰ কৰা প্ৰক্ৰিয়াটো অত্যন্ত লেহেম সেইকাৰণেতো 1983 চনত আন্দোলনকাৰীসকলে নিৰ্বাচনেই ত্যাগ কৰিলে আৰু অসমৰ প্ৰত্যেকজন মানুহকে নিৰ্বাচন বৰ্জন কৰিবৰ কাৰণে আহ্বান জনালে কিন্তু তাৰ লগে লগে এটা অত্যন্ত ভয়ানক ঘটনা ঘটিলে সেয়া হ'ল চৰকাৰে যিটো কাম কৰিব নোৱাৰে সেইটো কাম অসমৰ মানুহে নিজেই কৰিবলৈ আৰম্ভ কৰিলে তাৰ মানে তেওঁলোকে যেহেতু বহিষ্কাৰো কৰিব নোৱাৰে গতিকে সেই বিদেশীসকলক হত্যা কৰাৰ প্ৰক্ৰিয়া এটা আৰম্ভ হ'ল এনে ধৰণৰ বহুত ঘটনাৰ বিষয়ে আপোনালোকে নিশ্চয় জানে আটাইতকৈ ভয়ানক ঘটনাটো হ'ল নগাঁৱৰ নেলিৰ হত্যাকাণ্ডৰ বিষয়ে নজনা মানুহ নিশ্চয় অসমত নাই এইটো অত্যন্ত ডাঙৰ এটা ঘটনা আছিল আৰু এইটো আছিল অসম আন্দোলনৰ আটাইতকৈ ডাঙৰ এটা কলা অধ্যায় ইয়াৰ বিষয়ে ডিটেইলছ ক'বলৈ গ'লে ভিডিঅ'টো বহুত ডাঙৰ হ'ব পাৰিলে পাছত এইটো বিষয়ে মই বেলেগ এটা ভিডিঅ' কৰিম এতিয়া এটা কথা জানি থওক যে নেলিৰ হত্যাকাণ্ডটো হৈছিল স্থানীয় তিৱা জনগোষ্ঠী মানুহৰ দ্বাৰা আৰু এই হত্যাকাণ্ডত হত্যা কৰা হৈছিল প্ৰায় 3000 লোকক তাকো দিনৰ পোহৰত খেদি ৰাতিপুৱা প্ৰায় 7টা বজাৰ পৰা সন্ধিয়া 4:30 5টা বজালৈকে এই নেলি হত্যাকাণ্ডৰ উপৰিও গহপুৰ চাউলখোৱা আদি জেগাটো সাংঘাতিক ভয়ানক সংঘৰ্ষৰ সৃষ্টি হৈছিল হেতু সময়ত আকৌ এই সংঘৰ্ষবোৰৰ উপৰিও মাজে মাজে অফিচ কাছাৰী ভঙা বা গাড়ী জ্বলাই দিয়া তেনেকুৱা ধৰণৰ কাম-কাজ কিছুমানো চলি আছিল কিন্তু আটাইতকৈ ভয়ানক ঘটনাটো কি জানেনে আটাইতকৈ ভয়ানক কথাটো হ'ল যে হেতু সময়ত অসম আন্দোলনৰ সমানে অসমত আলফাৰ উত্থান হৈ আছে আৰু আলফায়ো মাজে মাজে কোটাঘাটমূলক কিছুমান কাম কৰি আছে চৰকাৰী হিচাপ মতে অসম আন্দোলনৰ আৰম্ভণিৰ পৰা শেষলৈকে এই 6টা বছৰত আলফাই বোমা বিস্ফোৰণ কৰিছিল 471টা আৰু তাতে মানুহ মৰিছিল 101জন গতিকে এতিয়া ভাবি চাওক অসম আন্দোলন প্ৰকৃততে অহিংস আছিল নে নিশ্চয় নাছিল এনেকুৱা ধৰণৰ বহু কাৰণতে হয়তো পিছলে চৰকাৰখন ইমান কঠোৰ হ'বলৈ বাধ্য হৈছিল বাৰু যে কি নহওক 1984 চনৰ 31 অক্টোবৰ দিনা যেতিয়া ইন্দিৰা গান্ধী মৰি গ'ল তেতিয়াৰ পৰা চৰকাৰী পক্ষ অলপ হ'লেও শিথিল হ'ল তাৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল ৰাজীৱ গান্ধী আৰু ৰাজীৱ গান্ধীয়ে সমস্যাবিলাক সমাধান কৰিব বিচাৰিছিল আলোচনাৰ মাধ্যমেদি গতিকে তেওঁৰ আহ্বান মৰ্মে 1985 চনৰ 15 আগষ্টৰ পুৱতি নিশা 2:45 বজাত অসম চুক্তি স্বাক্ষৰিত হয় আৰু এই চুক্তিখনৰ মতে কি হ'ব লাগিছিল কি হ'ল হেবোৰ মই নকলে হ'ব সবে জানে এতিয়া কথা হ'ল অসম আন্দোলন কিমান যুক্তিসংগত আছিল চাওক অসম আন্দোলনৰ আৰম্ভণিৰ পৰাই আছুৱে ভিত্তিবৰ্ষ হিচাপে দি আছিল বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে দি আছিল 1951 চন আৰু ইন্দিৰা গান্ধীয়ে বাৰেপতি কৈ আছে যে 69 চনক ভিত্তিবৰ্ষ হিচাপে লোৱাটো অত্যন্ত কঠিন আৰু অসম্ভৱ প্ৰায় গতিকে 1971 চনটোক আপোনালোকে ধৰক আৰু হেমতে আমি কামখিনি আৰম্ভ কৰোঁ আছু কিন্তু আকুৰ গুজ একেটাতে খামুচ মাৰি ধৰি আছে কিন্তু ছবছৰীয়া ৰক্তাক্ত অসম আন্দোলনৰ পাছত অসম চুক্তি মতে আকৌ 1971 চনটোকে তেওঁলোকে ভিত্তিবৰ্ষ হিচাপে মানি লৈ সহি কৰি থৈ গুচি আহিলে আকৌ অসম চুক্তিৰ পাছত যেতিয়া অগপই প্ৰথমবাৰ কাৰণে নিৰ্বাচন খেলিছে তেতিয়া সেই পুৰণা যিখন ভোটাৰ তালিকা আছিলে যিখনত বিদেশী মানুহৰ নাম বহুত আছিলে যিখন সংশোধন কৰা নহলে ভালকে হে একেখন ভোটাৰ তালিকাকে আকৌ ব্যৱহাৰ কৰি এবাৰ নিৰ্বাচন খেলিলে গতিকে এতিয়া কথাটো ভাবক যে 6 বছৰ আগতে যদি একেটা কথাকে মানি ললেহেঁতেন তেতিয়াহলে 6 বছৰৰ ইমান দীঘল এটা গণসংগ্ৰাম চলাব লগিয়া নহলহেঁতেন গতিকে প্ৰেক্টিকেলি চাবলৈ গ'লে অসম আন্দোলন একেবাৰে অৰ্থহীন আছিল কোনো কৰিবলৈ তাত প্ৰয়োজনেই নাছিল গতিকে তেনেস্থলত ইমান 6 বছৰীয়া ইমান দীঘল এটা সংগ্ৰাম কিয় চলাব লগা হ'ল বহুতে এইটো ক্ষেত্ৰত এটাই অভিযোগ কৰে যে আন্দোলনৰ আৰম্ভ সময়ত প্ৰফুল্ল মহন্ত বা ভিগু কুমাৰ ফুকনহেঁতৰ নিৰ্বাচন খেলিব পৰা বয়স হোৱা নাছিল আৰু 6 বছৰ পাছত যেতিয়া সিহঁতৰ নিৰ্বাচন খেলিব পৰা বয়স হৈ গ'ল তেতিয়া সিহঁতে কি কৰিলে লাহে লাহে আন্দোলনটো শিথিল কৰি সিহঁতে ক্ষমতাৰ লোভত এটাই কাম কৰিলে হেতু হ'ল এটা দল গঠন কৰিলে অসম গণ পৰিষদ যিটোৰ জৰিয়তে সিহঁতে নিৰ্বাচন খেলিলে আৰু অৱশেষত গৈ প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হ'লগে গভীৰ দুখৰ বিষয় এইটোৱে যে প্ৰফুল্ল মহন্তে নিজেই কিমান বিদেশী খেদিলে তাৰ সঠিক হিচাপ আজি পৰ্যন্ত দিব নোৱাৰিলে এনিৱেজ ইমানখিনি কথা ডিসকাস কৰাৰ পাছত এনেকুৱা লাগিছে যে অসম আন্দোলনটো টোটালি অৰ্থহীন আছিল তথাপি এটা কথা ক'বই লাগিব যে অসমত যিটো বিদেশী সমস্যা আছে হেতু কিন্তু ঐতিহাসিকভাৱে শুদ্ধ এটা সত্য কথা আৰু বিদেশী মানুহে অসমৰ মানুহক সমস্যাত পেলোৱা অসমৰ ভাষা সংস্কৃতিক সমস্যাত পেলোৱাটো কিন্তু সত্য কথা গতিকে এই আন্দোলনটোক আমি অপ্ৰয়োজনীয় বুলি কেতিয়াও ক'ব নোৱাৰো গতিকে আমি সংগ্ৰাম কৰিবই লাগিব কাৰোবাক নেতা বনাবলৈ নহয় বিদেশী মুক্ত অসম এখন গঢ়িবৰ কাৰণে গতিকে ইমানখিনি কথা মই আপোনালোকক ক'লো সকলো কথা খৰচি মাৰি এটা ভিডিঅ'ত কৈ পেলোৱাটো সম্ভৱ নহয় যদি আপোনালোকে জানিব খোজে বুজিব খোজে তেতিয়াহ'লে নিশ্চয় পঢ়িব এই বিষয়ে বিভিন্ন কিতাপ আছে অসমত খবৰ ল'লে গম পাব আৰু পঢ়ি মেলি আপোনালোকে যিখিনি জানিব সেইখিনি ইউটিউবৰ ভিডিঅ'ৰ পৰা জনাটো ইমান সম্ভৱ নহয় সো আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু কাৰোবাক জনাবলৈ মন গ'লে নিশ্চয় শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব কাৰণ এনে ধৰণৰ টপিক লৈ মই আহিয়ে থাকিম আজিলৈ ইমানে বাই বাই